Hello guys, welcome to another video of InfoFact. এই চেনেলটোত আমি বিভিন্ন ধৰণৰ ইনফৰমেশন তথা ফেক্টৰ ওপৰত আলোচনা কৰি থাকোঁ। বন্ধুসকল, এটা সময় আছিল যেতিয়া যিকোনো এটা তথ্য বিচাৰি উলিয়াবলৈ বহুত কিতাপ পঢ়িব লগা হৈছিল। কিন্তু বৰ্তমান যুগত এটা তথ্য পাবলৈ মাত্ৰ এটা ক্লিকৰ প্ৰয়োজন। এটা ক্লিকতে আপুনি আপোনাৰ মুখৰ আগত সকলো তথ্য মাথো 1 ছেকেণ্ডতে পাব পাৰে। হয়, মই কৈ আছোঁ পৃথিৱীৰ আটাইতকৈ ডাঙৰ সাৰ্চ ইঞ্জিন গুগলৰ বিষয়ে। আপুনি জানেনে গুগলে আপোনাৰ প্ৰত্যেকটো কামৰ ৰেকৰ্ড ৰাখে। আপুনি কেতিয়া উঠে, ক'ত যায়, কি খাই ভাল পায়, কি বেয়া পায়, এই সকলোখিনি গুগলে ট্ৰেকিং কৰে। আপুনি চাগে নিশ্চয় ন'টিছ কৰিছে যে যদি আপুনি কোনোবা এটা বস্তু এমেজন বা ফ্লিপকাৰ্টত সাৰ্চ কৰে তেন্তে সেই বস্তুটোৰ এড আপুনি প্ৰত্যেকটো জেগাতে দেখিবলৈ পায়। এই ভিডিঅ'টোত আমি কথা পাতিম এনে 5টা টপিকৰ ওপৰত যোনকেইটা সাৰ্চ কৰিলে হয়তো আপুনি বিপদত পৰিব পাৰে বা আপুনি জেললৈও যাবলগীয়া হ'ব পাৰে। গতিকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে চাই যাব। নম্বৰ 1ত হৈছে ক্ৰিমিনেল এক্টিভিটি বা টেৰৰিজিমৰ লগত জড়িত কিৱৰ্ডছ, যেনে বম কেনেকৈ বনায়, বন্দুকৰ ছাপ্লাই ইত্যাদি। আজি গোটেই পৃথিৱীখনে সন্ত্ৰাসবাদৰ গ্ৰাসত পৰিছে আৰু প্ৰত্যেকখন দেশৰ চৰকাৰে এনেকুৱা কিছুমান কিৱৰ্ডৰ লিষ্ট বনাই থৈছে যোনকেইটা যদি কোনোবাই সাৰ্চ কৰে তেনেহ'লে তেওঁলোকৰ IP এড্ৰেছ ট্ৰেক কৰি তেওঁলোকক এৰেষ্ট কৰিব পাৰে। যদি আপোনালোকে কৌতূহলবশতঃ বা মাত্ৰ চাবলৈ যে কি ওলায় এনেকুৱা কিৱৰ্ড সাৰ্চ কৰে তেন্তে আপুনি বিপদত পৰিব পাৰে। গতিকে এনেকুৱা কিৱৰ্ডছ কেতিয়াও গুগলত সাৰ্চ নকৰিব। দ্বিতীয়টো কিৱৰ্ড যোনটো গুগলত সাৰ্চ কৰিব নালাগে, হয়তো আমি বহুতেই এই ভুলটো কৰিছোঁ। বহুতো লোকে নিজৰ নাম, ফোন নম্বৰ, ইমেইল এড্ৰেছ আদি গুগলত সাৰ্চ কৰে যে কি ৰিজাল্ট ওলায়। বহুতে কৌতূহলবশতঃ চাবলৈ চেষ্টা কৰে যে তেওঁলোকৰ নাম, ফোন নম্বৰ আদি গুগলত সাৰ্চ কৰিলে কি ওলায়। বন্ধুসকল, আপোনালোকৰ কিবা ৰিজাল্ট ওলাওক বা নোলাওক, কিন্তু আপোনালোকৰ সকলো ইনফৰমেশ্যন গুগলৰ ওচৰত ছেভ হৈ গ'ল। সকলোৱে জানে যে আজিকালি ডাটাৰ যুগ। যোনটো কোম্পানীৰ ওচৰত অধিক ডাটা থাকে সেই কোম্পানীটোৱে পাৱাৰফুল কোম্পানী আৰু আপোনালোকৰ এই ডাটা গুগলে যিকোনো কামত ব্যৱহাৰ কৰিব পাৰে। গতিকে নিজৰ পাৰ্চনেল ইনফৰমেশ্যন গুগলত কেতিয়াও সাৰ্চ নকৰিব, যাতে আপুনি কেতিয়াও কোনো প্ৰব্লেমত নপৰে তথা আপুনি সুৰক্ষিত থাকে। বন্ধুসকল, তৃতীয়তে যোনটো কিৱৰ্ড আমি গুগলত সাৰ্চ কৰিব নালাগে সেইটো হৈছে বেমাৰৰ বিষয়ে। অসমীয়াত এষাৰ কথা আছে যে অল্প বিদ্যা অতি ভয়ংকৰী। কিছু লোকে নজনাকৈ গুগলত নিজৰ বেমাৰৰ বিষয়ে সাৰ্চ কৰে আৰু তাত থকা ছাজেশ্যনবিলাক ফ'ল' কৰে। কিন্তু বন্ধুসকল, গুগল এনেকুৱা এটা সাৰ্চ ইঞ্জিন য'ত সঁচা আৰু মিছা দুয়োটাই থাকে। গুগলত যে কেৱল সঁচাই থাকে সেয়া নহয়। গুগলে আপুনি আপোনাৰ বেমাৰৰ লক্ষণ চাই হয়তো আপোনাৰ কেঞ্চাৰ হোৱা বুলি ৰিজাল্ট উলিয়াই দিব। কিন্তু বন্ধুসকল, যদি আপোনাৰ বেমাৰ হয় বা যিকোনো বেমাৰৰ লক্ষণ হয় তেনেহ'লে আপুনি লগালগ ডক্তৰৰ লগত কনচাল্ট কৰিব আৰু গুগলৰ কোনো ধৰণৰ ৰিজাল্ট ফ'ল' নকৰিব। চতুৰ্থটো সাৰ্চ যোনটো গুগলত আপোনালোকে কেতিয়াও সাৰ্চ কৰিব নালাগে সেইটো হৈছে হাউ টু এবৰ্ট এ চাইল্ড, অৰ্থাৎ গৰ্ভপাত কেনেকৈ কৰে। আমাৰ দেশত গৰ্ভপাতৰ এটা চেঞ্চিটিভ বিষয়। আমাৰ দেশৰ চৰকাৰে এইটো প্ৰয়াস কৰি আছে যে কন্যাৰ ভ্ৰূণ হত্যা সম্পূৰ্ণৰূপে কেনেকৈ নাইকিয়া কৰিব পাৰি আৰু পুৰুষ আৰু মহিলাৰ ৰেচিঅ' যাতে সম্পূৰ্ণৰূপে সন্তুলিত হৈ থাকে। যদি আপুনি গুগলত সাৰ্চ কৰে যে এবৰ্চন অৰ্থাৎ গৰ্ভপাত কেনেকৈ কৰে তেন্তে ই আপোনাক বিপদত পেলাব পাৰে। যদি আপোনাৰ এনেকুৱা প্ৰব্লেম হয়ও তেন্তে এনেকুৱা স্থিতিত আপুনি গুগলত সাৰ্চ নকৰি লিগেলি ডক্তৰৰ পৰামৰ্শ লওক। বন্ধুসকল, 5 নম্বৰ সাৰ্চটো যোনটো আপোনালোকে কেতিয়াও গুগলত সাৰ্চ নকৰিব সেইটো হৈছে চাইল্ড পৰ্ণ। ৰিচেণ্টলি আমাৰ দেশৰ চৰকাৰে বহুকেইটা পৰ্ণ ছাইট বেন কৰিছে, বিশেষকৈ যোনসমূহ চাইল্ড পৰ্ণৰ লগত জড়িত। শিশুৰ অপহৰণ, এবিউচিং এই সকলোখিনি এই কাৰণতেই হয়। যদি আপুনি কৌতূহলবশতঃ বা অভ্যাসগতভাৱে চাইল্ড পৰ্ণ সাৰ্চ কৰে তেন্তে এইটো এটা ক্ৰাইমৰ শ্ৰেণী আহে আৰু আপোনালোকে যিকোনো সময়ত গ্ৰেপ্তাৰ কৰা হ'ব পাৰে। এই প্ৰকাৰৰ সাৰ্চত আপোনাৰ IP এড্ৰেছ ট্ৰেক কৰা হয় আৰু আমাৰ দেশৰ এনে বহুতো এজেঞ্চি আছে যোনসমূহে এইসমূহ মনিটৰ কৰে। গতিকে বন্ধুসকল, আজিৰ পৰাই সতৰ্ক হওক আৰু এই ধৰণৰ সাৰ্চ কৰাৰ পৰা দূৰত থাকক। বন্ধুসকল, যদি আপোনালোকে ভিডিঅ'টো ভাল পালে তেনেহ'লে ভিডিঅ'টো এটা লাইক কৰি দিব তথা ভিডিঅ'টো বন্ধুসকলৰ লগত শ্বেয়াৰ কৰি দিব যাতে তেওঁলোকেও এই ধৰণৰ সাৰ্চ কেতিয়াও নকৰে। আৰু এই ধৰণৰ ভিডিঅ' আগলৈও চাই যাবলৈ চেনেলটো ছাবস্ক্ৰাইব কৰি কাষৰ বেল আইকনটো প্ৰেছ কৰি দিব, যাতে যেতিয়াই মই এটা নতুন ভিডিঅ' আপলোড কৰোঁ তাৰ ন'টিফিকেশ্যন আপুনি পোনপ্ৰথমে পাই যায়।